নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই ঋতুমণিয়ে মোৰ আন এটি ৰেচিপিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত পৰা আমলখি আচাৰ কেনেকৈনো থয় তাকে দেখুৱাম। বহুতে আকৌ পৰা আমলখিক লৈ টেঙা বুলিও কয় আৰু ইয়াত কি নামেৰে পৰিচিত আপোনালোকে জানে যদি এবাৰ কমেণ্ট কৰি জনাবচোন দেই। মই কিন্তু পৰা আমলখি বুলিয়ে জানো। তেনেহ'লে আহকচোন এই টেঙাবিধনো কেনেকৈ আচাৰ কৰে মোৰ পদ্ধতিৰে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। এয়া মই পৰা আমলখি লৈছোঁ 1.5 কেজি। এইখিনি এতিয়া মই ভালদৰে ধুই লৈছোঁ। এটা গামলাত ভালদৰে টুকি লৈ এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ নিমখ দি লৈছোঁ। এবাৰ এইখিনি ভালদৰে মই মিহল কৰি লৈছোঁ। মিহল কৰাৰ পাছত মই এইখিনি 2 দিনৰ কাৰণে ভালদৰে ঢাকি ৰাখিম। আপোনালোকে ইচ্ছা কৰিলে এদিনো ৰাখিব পাৰে, কোনো কথা নাই। কিন্তু আমাৰ ইয়াত এইকেইদিন যিহেতু বতৰ বৰ বেয়া, সেইকাৰণে মই 2 দিন থ'ব লগা হ'ল। 2 দিনৰ পাছত মোৰ পৰা আমলখিখিনি দেখিবলৈ এনেকুৱা হৈ গ'ল। ইয়াৰ কালাৰটো বহুখিনি চেঞ্জ হৈ গ'ল আৰু কোমলো হৈ গ'ল। মন কৰিছেনে আপোনালোকে? এইবাৰ 1 চামুচ হালধি দি ভালকৈ মিহলাই লৈছোঁ। এতিয়া এইখিনি মই এটা চোকা ৰ'দত প্ৰায় 4-5 ঘণ্টামান দিব লাগিব। এয়া ৰ'দত দিয়াৰ পাছত মোৰ পৰা আমলখিখিনি এনেকুৱা হৈ গ'ল। বৰ বেছি শুকাই যোৱাও নাই। এইখিনি এতিয়া আচাৰ থোৱাৰ সম্পূৰ্ণ উপযোগী হৈ গ'ল। বলক তেনেহ'লে আমি এইবাৰ মছলাখিনি বনাই লওঁ। 5 ফোৰণ ডাঙৰ চামুচেৰে 2 চামুচ, বগা সৰিয়হ লৈছোঁ 1.5 চামুচ, চফ লৈছোঁ 1 চামুচ, আজৱাইন গুটিও লৈছোঁ 1 চামুচ, শুকান জলকীয়া কেইটামান, জিৰা লৈছোঁ 1.5 চামুচ, গোটা ধনিয়া 2 চামুচ। এইখিনি এতিয়া একেলগতে এখন পেনত ভাজি ল'ম। বৰ বেছি ভাজি ল'ব নালাগে, ইয়াৰ অকণমান সেমেকা ভাৱটো যোৱালৈকেহে ভাজিব লাগে। এইবাৰ এটা মিক্সি জাৰত আধা গুৰি হোৱাকৈ মই খুন্দি ল'ম। এইবাৰ মই আকৌ এখন কেৰাহী পাতি লৈছোঁ। ইয়াত মই প্ৰয়োজন অনুসৰি মিঠাতেল গৰম কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী তেল ব্যৱহাৰ কৰিব। এইখিনি এতিয়া মই অকণমান ঠাণ্ডা হ'বলৈ দি দিম। আনফালে এটা গামলাত মই পৰা আমলখিখিনি লৈ লৈছোঁ। আৰু এতিয়া ইয়াত 1 চামুচ হালধি দি দিছোঁ। ৰ'দত দিওঁতে মই যিহেতু হালধি দিছিলোঁ, তথাপিতো ৰংটো অকণমান কমি যোৱাৰ কাৰণে আকৌ দি দিছোঁ, কাৰণ মই ইয়াত কোনো ৰং গুড়ি ব্যৱহাৰ নকৰোঁ। এইবাৰ গুড়ি কৰি লোৱা মছলাখিনি ইয়াৰ ওপৰতে দি অকণমান ভালদৰে মিহল কৰি লৈছোঁ। ইয়াৰ পাছত গৰম কৰি ৰখা তেলখিনিও দি দিছোঁ। দিয়াৰ পাছত এইখিনি এতিয়া মই ভালকৈ মিহল কৰি লৈছোঁ। দেখিছেনে? এনেদৰে মিহল কৰি লৈছোঁ। দেখিবলৈ ইমান ধুনীয়া হৈ গৈছে। তাৰ পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই গৈছোঁ মই। এইখিনি অন্ততঃ এসপ্তাহমান চোকা ৰ'দত দিয়াৰ পাছতহে খোৱাৰ উপযোগী হয়। আপোনালোকে এবাৰ থৈ চাবচোন দেই, খাবলৈ কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব কিন্তু। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব,
কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, বাই।